Hello friends, welcome to your favorite channel GK Perfect. তো আজিৰ ভিডিঅ'ৰ টপিক হ'ল যে আমি যে এক্সাম দি আহোঁ তাৰ পাছত আমি কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰিব লাগে নে নালাগে। মানে এই ভিডিঅ'টো মই কিয় বনালোঁ, কাৰণ এতিয়া মই বহুতকে যিমান মোৰ কেণ্ডিডেট আছে মানে চিনাকি আৰু মোৰ গ্ৰুপৰ, সিহঁতক মই যেতিয়া স্ক'ৰ সুধি আছোঁ সিহঁতে স্ক'ৰটো নকয়। কিয় নকয়? কাৰণ সিহঁতে এনালাইচিছে কৰা নাই। মই কাউণ্ট কৰা নাই, থৈ দিছোঁ আৰু মোৰ ভাল লগা নাই, মোৰ মুড বেয়া হৈ আছে, এক্সাম দি আহিছোঁ, মোৰ এক্সাম ভাল হোৱা নাই, মই সেইকাৰণে কাউণ্টে কৰা নাই। এই মানে এটিটিউডটো বহুত বেয়া। মানে কি হয়, তোমাৰ স্ক'ৰ যিমানেই নাহক, মই ইম্পৰ্টেঞ্চটো ক'ম পাছত, প্ৰথমতে কৈ লওঁ যে তোমালোকৰ স্ক'ৰ যিমানেই নাহক, তোমালোকে ধৰা 100ৰ ভিতৰত বোলে 20 পাইছা এক্সাম এটা দি, কিন্তু মানে সেইটো এনালাইচিছ কৰিব লাগে। এনালাইচিছ মানে কি, ধৰা এতিয়া কি বেনিফিট মই কৈ আছোঁ। ছাপ'জ তুমি এটা এক্সাম দি আহিলা, 100 মাৰ্কৰ এক্সাম দি আহিলা, তুমি স্ক'ৰ কৰিছা 20 মাৰ্কৰ, কাৰণ তোমাৰ ধৰা পঢ়া হোৱা নাছিল বা যিয়ে নহওক, ৰিজন যিয়ে নহওক, তুমি আহি কেনে মই 20 পাম, মই পাছ নকৰোঁ, বাদ নকৰোঁ আৰু এনালাইচিছ নকৰোঁ। মই এতিয়া ইউটিউবৰ আনচাৰ কি দি থৈছোঁ। বহুতে মানে JEEৰ আনচাৰ কি দিয়া আছে, বহুতে স্ক'ৰে নকয়। কিয় নকয়? কাৰণ মোৰ ভাল হোৱা নাই। এজনীক ডিব্ৰুগড়ৰ ছোৱালী এজনী আছে, তাইক মই মানে বহুতবাৰ কৈছোঁ যে মানে তোমাৰ স্ক'ৰ কিমান, নাই মোৰ এক্সাম বেয়া হৈছে, মই স্ক'ৰ নাচাওঁ, মোৰ মন বেয়া হৈ যাব, ডিপ্ৰেশ্যনত আহি যাম, কিবাকিবি। মই মানে গালি পাৰি মানে স্ক'ৰটো লৈছোঁ। মই কৈছোঁ যে মই গাইড নকৰোঁ যদি স্ক'ৰ নোকোৱা, এনেকুৱা। তো লাষ্টত মানে ক'লে। এতিয়া কথাটো হ'ল কি, সেই ছোৱালীজনীও যেতিয়া ভিডিঅ' চাব, তাইও গম পাব যে মই কিয় মানে এইটো বস্তু কৈ আছোঁ। তাৰমানে এনালাইচিছ কৰিলে কি হয়, ছাপ'জ তুমি 20 পালা, কোনো প্ৰব্লেম নাই। এক্সাম এটা দি অহাৰ পাছত প্ৰথমতেতো ফুল 1ৰ পৰা 100লৈকে কুৱেশ্যন গোটেইকেইটাৰ আনচাৰ চাব লাগে। কিয়? কাৰণ সেই কুৱেশ্যনটো কেতিয়াবা বেলেগ এক্সামত ৰিপিট হয়। তো যিমান বেছি তুমি এক্সাম দিবা, সিমানেই তাৰমানে কুৱেশ্যন বহুত চোৱা যায়। ছাপ'জ তুমি 30টা এক্সাম দিছা, 100 কৰি তোমাৰ কিমান কুৱেশ্যন চোৱা গ'ল, হয়নে নহয়? সেই কুৱেশ্যনকেইটাই অলম'ষ্ট সেইকেইটা এক্সামত অহা কুৱেশ্যন, সেইকেইটা প্ৰায়ে ৰিপিট হৈ থাকে। তো যেতিয়া তুমি সেই এনালাইচিছ কৰিবা, এক্সামৰ পৰা আহি যেতিয়া পেপাৰখন চাবা, এইটো কুৱেশ্যন মই বি দিব ওলাইছিলোঁ, এইটো এ হৈ গ'ল। তাৰমানে যেতিয়া তুমি এটা জানা কুৱেশ্যন এটা যেতিয়া ভুল কৰি আহিবা, বা নাজানা কুৱেশ্যন এটা যেতিয়া তুমি এইটোহে আছিল এনচাৰ, আচ্ছা, যেতিয়া সেই মাইণ্ডছেটটো যেতিয়া পাবা নহয়, ঘৰত কৰা আৰু এক্সাম দি আহি কেনে মানে এক্সামত ভুল কৰি অহাটোৰ মাজত বহুত ডিফাৰেঞ্চ। তেতিয়া মানে কি হয়, ৰিগ্ৰেট হয় এটা, এইটো মই বি দিব ওলাইছিলোঁ, অপশ্যন এ হয় এনচাৰ, মই ভাবি মানে বি দিব ওলাইছিলোঁ, মই এ দিলোঁ, কিন্তু বি এ হয় এনচাৰটো। তেতিয়া তোমাৰ এটা গাত লাগে, এইটো মই পালোঁ হয় 1 মাৰ্ক, ঠিক আছে। এনেকুৱা আমাৰ লগত হৈছে, মানে মোৰ লগতো হৈছে এইটো। তো যেতিয়া এই এনালাইচিছটো কৰা নহয়, তেতিয়া মানে কি হয়, সেইটো মানে পাৰ্মানেণ্টলি ব্ৰেইনত ফিট হৈ যায়। ফাৰ্ষ্ট এডভান্টেজ এইটো যে সেই কুৱেশ্যনটো আৰু তুমি জীৱনত নাপাহৰা। এতিয়া JEE এক্সামত কিছুমান এনেকুৱা কুৱেশ্যন আছে যোনটো মই কোনো বুক বা কিবাহৰ পৰা পঢ়া নাই, প্ৰিভিয়াছ ইয়াৰ মানে এক্সাম দিওঁতে যেতিয়া এনালাইচিছ কৰিছোঁ, তাতে যেতিয়া ধৰা ভুল কৰিছিলোঁ, সেইবাৰ যেতিয়া মই আনচাৰটো চাইছোঁ, ফিট হৈ গৈছে। এইবাৰো মই যেতিয়া JEE পেপাৰখন চাইছোঁ মানে ঘৰত, তেতিয়া মই গম পাইছোঁ এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰৰ আছিল, মনতে আছে মোৰ, কাৰণ মই কেতিয়াবা কোনোবা এক্সামত সেইটো ভুল কৰিছোঁ, এনেকুৱা। তো ফাৰ্ষ্ট এডভান্টেজ হ'ল কি, তুমি মানে সেই 100টা কুৱেশ্যন আৰু মানে জীৱনত নাপাহৰা, কোনোবা বেলেগ এক্সামত যদি আহে তুমি নাপাহৰা। ছেকেণ্ড হ'ল, তুমি যেতিয়া এনালাইচিছ কৰা, মই আগতে এটা এনালাইচিছৰ মানে কৰা ভিডিঅ' এটাত কৈছিলোঁ কথাটো, যে কোনোবাটো কুৱেশ্যন তুমি পঢ়া টপিক এটাৰ পৰা আহিবা। এটা এক্সাম্পল দি আছোঁ, তুমি ধৰা চিননিমে হওক বা ওৱান ৱৰ্ডে হওক, তোমাৰ এটা নোটছ আছে, তুমি সেই নোটছটোৰ পৰা পঢ়িছা। তোমাৰ এক্সামত সেই নোটছটোৰ পৰা তোমাৰ এক্সামত 5টা ধৰা ওৱান ৱৰ্ড আহিল, তো তোমাৰ নোটছটোৰ পৰা সেই 5টা পঢ়িছে নে নাই প্ৰথমতে সেইটো চালা। কেইটা পঢ়িলে? বোলে 3টা পঢ়িলে। সেই 3টা কুৱেশ্যন তুমি তোমাৰ নোটছৰ পৰা যিহেতু পঢ়িছে, তুমি নোটছটো পঢ়িছা, ডেট মিনছ সেই 3টা তুমি পাৰিব লাগে। তুমি সেই 3টা কুৱেশ্যন পাৰিলানে নাই প্ৰথমতে সেইটো চাবা। টোক্কা মাৰি কৰিছা নে জানি কৰিছা সেইটো চাবা। ছেকেণ্ড হ'ল কি, পাৰিলানে নাই চালা, পাৰিছোঁ, হৈ গ'ল, সেইটো কোনো প্ৰব্লেম নাই। কিন্তু যদি সেই 3টাটো তোমাৰ নোটছৰ পৰা পঢ়িছে কিন্তু তুমি পাৰা নাই, তাৰ মানে তুমি কি বুজি পালা? তোমাৰ নোটছটোৱে ৰিভিজন হোৱা নাই ভালদৰে। তুমি এটা তোমাৰ ইনচাইট পালা যে মানে তুমি সেইটো পেপাৰটো এনালাইচিছ কৰাৰ কাৰণেতো গম পালা যে মানে এইটো আহিছিল, মই পাৰা নাই, কিন্তু মোৰ নোটছৰ পৰা আহিছিল, তাৰমানে মোৰ প্ৰিপেৰেশ্যনটো মানে নোটছটো মোৰ হোৱা নাই পঢ়া, ঠিক আছে। তোমাৰ নোটছ ৰিভিজনত দৰকাৰ, গম পালা। ছেকেণ্ড হ'ল কি, 2টা কুৱেশ্যন যে ওৱান ৱৰ্ডৰ যে 3টা কমন আহিল, 2টা যে তোমাৰ যে নোটছৰ পৰা পঢ়া নাই, সেই 2টা প্ৰথমতেতো তুমি নোটছত এড হৈ যাব। তুমি গম পালা যে এইটো মোৰ নোটছৰ পৰা পঢ়াই নাই। তুমি গম পালা ন বস্তুটো, যে এই মোৰ নোটছ এটা বনোৱা আছে, এইটোচোন মোৰ নোটছৰ বাহিৰত আহিল। সেই 2টা ওৱান ৱৰ্ড তুমি তোমাৰ নোটছত ইনক্লুড কৰি ল'লা, তোমাৰ এটা নোটছটো আপগ্ৰেড হ'লনে? সেনেকৈ অলপকৈ আপগ্ৰেড হ'ব বস্তুটো, আপগ্ৰেড হৈ গ'ল বস্তুটো। এতিয়া নেক্সট টাইম এই 2টাৰ পৰাও আহি যাব পাৰে এক্সামত, কিন্তু সেইটো তোমাৰ নোটছতো সোমাই গ'ল, ঠিক আছে। তো তুমি নেক্সট এক্সাম দিলে তোমাৰ এটা নোটছটো অলপমান হ'লেও আপগ্ৰেড হৈ থাকিল,
ঠিক আছে সেই পুৰণা নোটছটোকে কৰি থাকিব নালাগে তো মক টেষ্ট দিলেও সেইটো ছেইম মক টেষ্ট যেতিয়া দিবা তেতিয়াও তুমি এনালাইচিছ এনেকৈয়ে কৰিব লাগে তেতিয়া মানে এড হৈ থাকে বস্তুবিলাক সেইটো অকল মই ওৱান ৱৰ্ডৰ এক্সাম্পল দিছোঁ এইটো প্ৰত্যেকটো টপিকতে মানে প্ৰযোজ্য হয় আৰু তুমি জিকেটো হ'ব ধৰা হিষ্ট্ৰীৰ কিবা তোমাৰ টপিক এটা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত তোমাৰ এটা নোটছ বনোৱা আছে পঢ়িছা তাৰে পৰা কুৱেশ্যন আহিছে নে নাই প্ৰথমতে চালা কুৱেশ্যনটো তাৰে পৰা আহিছে তুমি পাৰিছা নে নাই সেইটো এটা চাব লাগিব পাৰা নাই মানে নোটছ ৰিভিজন হোৱা নাই পাৰিছা মানে হৈ গ'ল আৰু যোনটো কুৱেশ্যন সেইটো টপিকৰ পৰাই আহিছে কিন্তু তোমাৰ নোটছটোত লিখা নাই তো তুমি সেই নোটছটোত সেইটো এড কৰিব লাগিব তেতিয়া তোমাৰ জিকেটো বাঢ়ি যাব যেনেকৈ তোমাৰ ষ্টেটিক জিকেৰো ক্ষেত্ৰতো হ'ব ষ্টেটিক জিকেৰো কিছুমান সেনেকুৱা থাকে তো কুৱেশ্যন সেই এটা এনালাইচিছ কৰিলা ছেকেণ্ড হ'ল কি তুমি সেই টপিকবিলাক গম পাবা যেনেকৈ এতিয়া তুমি জিকেৰ ক্ষেত্ৰত এইটো কৈছোঁ ইংলিছৰ ক্ষেত্ৰত তুমি ধৰা তুমি বোলে স্পটিং এৰৰ পাৰাই নাই বা ধৰি ল'লোঁ এটা একদম ডিপলি মই কৈ আছোঁ তুমি ভালদৰে শুনিবা স্পটিং এৰৰৰ বহুতকেইটা টপিক থাকে মই আগতে কৈছিলোঁ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট নাউন এনেকৈ কিছুমান টপিক ইম্পৰ্টেণ্ট থাকে তো মই ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো আগতে চাব দিছিলোঁ আৰু মই এটা নোটছো দি থৈছিলোঁ ফ্ৰীতে সেইটোৰ পৰাই এইবাৰ 3টা কুৱেশ্যন আহিছে JEE ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ পৰা 3টা কুৱেশ্যন আহিছে স্পটিং এৰৰত তো JEE আহি গৈছে তো মই কৈছিলোঁ যে সেইটো আগতে কৰা বাকীখিনি পিছত কৰিবা তো সেইটো আহি গ'ল ঠিক আছে বাৰু এটা কথা হ'ল কি তুমি স্পটিং এৰৰ বা চেণ্টেঞ্চ ইম্প্ৰুভমেণ্ট প্ৰেক্টিছ কৰি আছা বা ধৰা এক্সাম দিছা এক্সামত তুমি ভুল কৰিলা এতিয়া সেই তাতেও তুমি চাব লাগিব কোনটো পাৰ্টিকুলাৰ টপিকৰ কুৱেশ্যন তোমাৰ বাৰে বাৰে ভুল হয় বা তুমি টপিকটো পঢ়িছিলা তোমাৰ ৰুলটো লিখা আছিল কিন্তু তুমি এক্সামত পাৰিছানে নাই তো বুজি পাইছানে মই কি কৈ আছোঁ যে মানে কেনেকৈ এনালাইচিছ কৰিব লাগে বহুত ডিপলি কৰিব লাগে এনেকুৱা নহয় যে স্ক'ৰটো কাউণ্ট কৰি থৈ দিলোঁ যে 100% 80 পাম হ'ল মোৰ ক্লিয়াৰ হ'ব নাই 50 পাম মই ফেইল কৰিলোঁ সেইটো এনালাইচিছ কৰিব মই কোৱা নাই মই স্ক'ৰটো যে সুধি আছোঁ মই সেইটো কাৰণে কোৱা নাই এনালাইচিছটো মই কৰিব দি আছোঁ এইকাৰণে যাতে তুমি পূৰা তোমাৰ টপিকবিলাক গম পোৱা যে তুমি কোনটো টপিক জানা নাই কোনটো টপিক তোমাৰ মানে হোৱা নাই কোনটো টপিক হৈছে যে নাউনৰ পৰা কুৱেশ্যন আহিলে তুমি বাৰে বাৰে পাৰাই আৰু সেই পাৰা মানে তোমাৰ নোটছত আছে পঢ়াও হৈ আছে সেই বস্তুটো তুমি গম পাই গ'লা এটা টপিকটো তুমি বাহিৰত ৰাখিব পাৰিলা ন যে নাউনটো হৈ আছে কিন্তু ছাবজেক্ট ভাৰ্বৰ বোলে কেইটামান ৱৰ্ড ৰুলছৰ কুৱেশ্যন কেইটা পাৰা কেইটামান নোৱাৰা সেইটো তুমি কেতিয়া গম পাবা প্ৰিভিয়াছ ইয়াৰৰ পেপাৰবিলাক এনালাইচিছ কৰিলেহে গম পাবা বা মক টেষ্টবিলাক মানে হেৰি কৰিলে প্ৰেক্টিছ কৰিলে বা এক্সাম দি আহি যেতিয়া তুমি চাবা তেতিয়াহে গম পাবা যে এই ৰুলটোৰ কুৱেশ্যনটো আহিছিল নেইডাৰ নৰৰ কুৱেশ্যনটো আহিছিল মই ভুল কৰিলোঁ তো সেনেকৈ যে সেই এনালাইচিছ কৰিলে মানে এইবিলাক বস্তু গম পায় তো সেইকাৰণে ছেকশ্যন ৱাইজ মানে মই চাব দিছোঁ যে জিকে ধৰা 30 মাৰ্কছ আহিছে 30 ভিতৰত কিমান পাইছা ইংলিছত ধৰা 50 আহিছে 50 ভিতৰত কিমান পাইছা আৰু মেথছত ধৰা 20 আহিছে 20 ভিতৰত কিমান পাইছা অসমীয়াত কিমান পাইছা ভাগ কৰি তুমি ওলাই ল'লা তাৰপাছত কিছুমানৰ এনেকুৱা হয় যে ইংলিছত সি পূৰা পাৰে ইংলিছত সি পূৰা 50 ভিতৰত বোলে 45 মান উঠাই দিছে জানি কেনে উঠাইছে আৰু বাকী 5টা যি পাৰা নাই সেইটো তাৰ ওপৰত সি কাম কৰিব যে এই 5টা মই কিয় নোৱাৰিলোঁ এইটো কোনটো টপিকৰ পৰা আহিছে মই চাওঁ ৰ তাৰ ইংলিছত কাম বেছি নাই কিন্তু জিকেত সি একদম স্ক'ৰ বেয়া তাৰ 30 ভিতৰত মানে ধৰা 2-3 পাইছে ডেট মিনছ সি জিকেত বহুত বস্তু ইম্প্ৰুভ কৰিব আছে সেই 2-3ও পাইছে মানে টুক্কা মাৰি আৰু ধৰা এনেই টুক্কা মাৰি দিছিল পাই গৈছে আৰু এনেকুৱা তো সি জিকেটত তাৰমানে সি গম পালে যে ইংলিছৰ মোৰ অলম'ষ্ট 90% কভাৰ হৈ আছে এই পাৰ্টিকুলাৰ টপিক কেইটা মোৰ হোৱা নাই আৰু জিকেৰ মানে মোৰ ইমানখিনি টপিক মোৰ মানে আৰু ভালদৰে কৰিব বাকী আছে নোটছ বনাব আছে বা ধৰা প্ৰিপেৰেশ্যন কৰিব মোৰ ৰিভিজনৰ অভাৱ হৈ আছে সেনেকুৱা তো প্ৰিভিয়াছ ইয়াৰ মানে এক্সাম দি আহি সদায় তুমি যিমানেই স্ক'ৰ নকৰা ফেইলে কৰা পাছে কৰা সেইবিলাক চাব নালাগে তুমি যদি এনালাইচিছ নকৰা নহয় তুমি জিন্দগীত কেতিয়াও পাছ কৰিব নোৱাৰা পাছ কৰিব নোৱাৰাটোতো বেলেগ কথা মানে যিসকলে ধৰা স্ক'ৰ কৰিব নোৱাৰে সিহঁতক কৈছোঁ আৰু যিসকলে ধৰা ক্ল'জ আছে সিহঁতৰো কথা কৈছোঁ কাট অফৰ ওচৰত গুচি যায় ধৰা তো জিন্দগীত কেতিয়াও তোমাৰ মানে আপগ্ৰেড নহ'ব মানে কেতিয়াও তুমি ইন ফিউচাৰ তুমি একদম 10 বছৰ এক্সাম দি থাকা তোমাৰ কেতিয়াও এক্সাম ক্লিয়াৰ নহয় সেইটো মানে মই একদম পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ তো যেতিয়ালৈকে তুমি মানে এনালাইচিছ নকৰা তোমাৰ কি উইক আছে কি ষ্ট্ৰং আছে এইবিলাক যদি এনালাইচিছ নকৰা তুমি যিমানে কিছুমান মানুহ দেখিবা নহয় তুমি 2016-17 পৰা এক্সাম দি আছে আজি 2026 এডেৰি পৰ্যন্ত এক্সাম পাৰ হৈ গ'ল তুমি ভাবাচোন আমি যেতিয়া এক্সাম দিছিলোঁ তেতিয়া 1, 2, 3, 4টা এনেকুৱা পষ্ট ওলায় এডেৰিতো নাহা আগে জব পালোঁ যেতিয়া জব পাইছোঁ এডিআৰিৰ 1ৰ আগতে জব পাইছোঁ তাৰপাছত এডিআৰি ওলাইছে কিন্তু আগতে যে 2018 মানতে যদি এডিআৰি ওলালে হয় 2018তে চাকৰি পাওঁ আৰু তেতিয়াতো এনেও পালোঁ হয় বাৰু বহুত কথা আছে এইবিলাক কিয় নোপোৱাৰ কাৰণ বহুতে জানে তেতিয়াৰ টাইমত কিয় নাপাইছিলোঁ তো কথাটো হ'ল কি যে বহুত এনেকুৱা এতিয়াও এনেকুৱা মোৰ আছে মানে মোৰ লগত একেলগে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা ধৰা 2017 মানৰ পৰা ধৰা আৰম্ভ কৰিছিল আৰু কিন্তু আজি 2026 হ'ল এডিআৰিৰ দৰে এক্সাম গ'ল ইমান লাখ
পোষ্ট দি গ'ল দুটাকৈ গ'ল এক্সাম তাৰ পাছতো এক্সামে পাছ কৰিব পৰা নাই স্কিল টেষ্টটোতো বাদেই দিলোঁ ৰিটেনে এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই তাৰপাছত ক'ব কি বোলে মোৰ লাক নাই লাকটো চব ক্ষেত্ৰত লাকটোক লৈ আনিলে তোমাৰ সেইটো এক্সকিউজ হৈ যায় লাকটো লাগে কিন্তু প্ৰথমতে হাৰ্ডৱৰ্ক কৰি নিজে আগতে স্ক'ৰটো কৰা তাৰপাছত লাকটো পিছত আহিব ফাইবাৰ ক্ষেত্ৰত অলপমান লাকৰ কথা আহি যায় কিন্তু বাকী ৰিটেনৰ ক্ষেত্ৰত তোমাৰ পঢ়াটো লাগিবই এনেকুৱা তো বহুত এনেকুৱা কেণ্ডিডেট আছে যোনে মানে 10 বছৰ হৈ গ'ল প্ৰিপেৰেশ্যন কৰে আৰু গ্ৰেড 3 এক্সাম এটাৰ কাৰণে 10 বছৰ নালাগেতো প্ৰিপেৰেশ্যন কৰিব ইমান টাফ নাহে নহয় UPSCতে নালাগে 10 বছৰ প্ৰিপেৰেশ্যন কৰিব গ্ৰেড 3ত লাগিব নেকি অলপমান ফ'কাছ দি যদি ভালদৰে 1 বছৰ ভালদৰে পঢ়ি দিয়া ডেইলি 4 পৰা 6 ঘণ্টাকৈ ডেইলি পঢ়া 1 বছৰ তোমাৰ গ্ৰেড 3ৰ কাৰণে গোটেই চিলেবাছ কভাৰ হৈ যাব আৰু মেক্সিমাম নোটছটো মই দিয়ে দিছোঁ মোৰ টাইমততো মই চব নোটছ বনাইছিলোঁ বুক কিনি পঢ়িছিলোঁ এতিয়াতো মেক্সিমাম নোটছ মানে দিয়া আছে তো সেইকাৰণে মানে এই যে 10 বছৰ লাগি গ'ল যে প্ৰিপেৰেশ্যন হোৱা নাই কিয় কাৰণ সিহঁতে এনালাইচিছ নকৰে এক্সাম দি আহে কিমান স্ক'ৰ পাবি বাদ দি নাচাওঁ মই ইমান পাম মোৰ মন চন বেয়া যাব বাদ দি পাৰ্টি কৰিব যাওঁ এতিয়া এক্সাম দি আছোঁ এতিয়া পাৰ্টি কৰিম তো সেইকাৰণে পাৰ্টি কৰিলে এতিয়া পাৰ্টিয়ে কৰি থাকিব মানে এক্সাম ক্লিয়াৰ নহয় কেতিয়াও তো সেইকাৰণে সেই ভুলটো নকৰিবা মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যতে সেইটোৱে বহুতে তাৰমানে এনালাইচিছ নকৰে সিহঁতে বুজি নাপায় একচুৱেলি কিয় কৰিব লাগে ইম্পৰ্টেঞ্চটো গম পোৱা নাই বহুত ইম্পৰ্টেণ্ট হয় এইটো ইটছ এ পাৰ্ট অফ মানে প্ৰিপাৰেশ্যন তাৰমানে প্ৰিপাৰেশ্যন পাৰ্ট হয় এইটো এটা তো এইটো নকৰিলে এইটো তোমাৰ প্ৰিপাৰেশ্যনটো আধৰুৱা হৈ থাকিব তো সেইটোৱে তো এইটো টপিক মোৰ মাইণ্ডত আহিল এইকাৰণে মই বনালোঁ তো আৰু কিবা যদি মোৰ মাইণ্ডত আহে মই ইম্পৰ্টেণ্ট ভিডিঅ' বনাই থাকিম তো তোমালোকে যে ছাবস্ক্ৰাইব কৰা নাই কিছুমানে ছাবস্ক্ৰাইব কৰি ল'বা মই ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' বনাম তো বাকী আজিলৈ ইমানেই আছিল বাই